Hi friends, মই এতিয়া চাহ খাই আছো স্লাইস আৰু ৰঙা চাহ। আদা দিছে, ইমান ভাল লাগিছে দেই লাল চাহটো খাই কেনেকৈ। লগত স্লাইস আছে, কল থাকিলে ভাল লাগিল হয়, উপায় নাই, ভাগ্যত লিখা নাই, গতিকে উপায় নাই। হাই ফ্ৰেণ্ডছ, বহুত দিন হ'ল মই গানে গোৱা নাই। মানুহবিলাকে কমেণ্টছৰ ওপৰত কমেণ্টছ কৰি আছে, কি হ'ল বহুত দিন হ'ল গানেই গোৱা নাই। অলপ আগতেও মেছেজ আহিল, ফ্ৰেণ্ডছ এটা গান গাই দিয়া। মই ক'লোঁ ৰ'বা, মোৰ মোবাইল ভাল নহয়, গতিকে মোবাইল এটা ল'লোঁ। এতিয়া ৰেগুলাৰলি নহ'লেও 2-3 দিন পিছে পাব, গান পাব আপোনালোকে। মই পাপন দাৰ এটি গান গাই দিছোঁ, গানটো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই। প্ৰতিদিনে গান গাই দিছোঁ। প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, অ' জীৱন তুমি ৰহনীয়া ৰঙৰে ফুল, অ' আকাশে গাতে ল'বৰে মন, সাগৰতলি শুবৰে মন, মন আছিল উৰুৱাই নিবলে। অলপ চুলিখিনি মই অলপ হেৰি কৰি দিওঁ, আগৰখিনি কিবা অলপ এনেকা হৈ যায়, কেতিয়াবা এনেকা হয়, কেতিয়াবা আকৌ ইফালে চুলিৰো বহুত বেমাৰ, এটা দুটাকে বহুত চুলি সৰি গ'ল লকডাউনতে। কিবা কিবি শ্বেম্পু ইউজ কৰিলোঁ, তাৰ ফলত এটা দুটাকে গ'ল চুলিবিলাক। হাই ফ্ৰেণ্ডছ, লকডাউনত অলপ বগা হৈছোঁ আগতকৈ, আগত অলপ ক'লা আছিলোঁ, এতিয়া অলপ বগা হৈছোঁ। এতিয়া কথাটো হ'ল, মানে এটা উপদেশ দিওঁ আপোনালোকক, আপোনালোকে ৰাতি বেছি মোবাইল ইউজ নকৰিব। কাৰণ মোবাইলৰ পৰা যিটো পোহৰ, মানে গুগলৰ বিভিন্ন ৰঙৰ পোহৰ যিটো চকুত সোমায়, সেই পোহৰেই মানে বহুত ক্ষতিসাধন কৰে। গতিকে আপোনালোকে দিনত মোবাইল চাওক, কিন্তু ৰাতি বেছি দেৰিলৈকে 1, 2, 12, 1লৈকে মোবাইল ইউজ নকৰিব, নহ'লে মানে অলপ অসুবিধা, মানে চকুৰ প্ৰব্লেম হ'ব পাৰে। গতিকে হাই ফ্ৰেণ্ডছ, আপোনালোকে ভালে থাকক, মংগলে থাকক, এয়ে মোৰ কামনা। আৰু লগতে বেল আইকনটো টিপিবলৈ পাহৰি নাযাব দেই। ধন্যবাদ।